দাবি বৃদ্ধি করা বৃদ্ধি করা SCMS long live SCMS long live SCMS long live ATSL এর সমস্যা সমাধান করো ATSL এর সমস্যা সমাধান করো এখন আমাদের হঙ্গা জিন্দা सरकार होशियार सरकार होशियार सरकार हाय सरकार हाय सरकार हाय मुख्यमंत्री हाय बीजेपी सरकार मुर्दाबाद बीजेपी सरकार हाय बीजेपी सरकार गो बैक बीजेपी सरकार हाय बीजेपी सरकार काम नहीं बीजेपी सरकार काम नहीं श्रमिक जिंदाबाद श्रमिक जिंदाबाद श्रमिक वर्कर जिंदाबाद অসমত কাম কৰা 854খন চাহ বাগিচাৰ শ্ৰমিকসকলৰ ৱেজ নিৰ্ধাৰণ কৰিবৰ কাৰণে এখন ৱেজ কমিটি আছে আৰু তাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাৰ উপদেষ্টা তেখেতৰ নেতৃত্বত অসমৰ চাহ শ্ৰমিকসকলক দৰমহা 250 টকা নিৰ্ধাৰিত কৰি তেওঁ নটিফিকেশ্যন জাৰি কৰিলে আৰু সেই নটিফিকেশ্যনৰ মতে যিমানকেইটা ব্যক্তিগত চাহ বাগিচা আছে কোম্পানী আছে চবতে 250 টকা দৰমহা দিয়ে কিন্তু তেখেতৰ বাগিচা যিখন অসমৰ অধীনস্থ ATC বাগিচাত আজিলৈকে 250 টকা দিয়া নাই মাত্ৰ 205 টকা দিছে অত্যন্ত দুৰ্ভাগ্যজনক এই বাগিচাৰ শ্ৰমিকসকলে কাম কৰি 205 টকা দৰমহা পায় আৰু তেওঁলোকৰ ৰেচনো নাপায় আজি এনেকুৱা ৰূপ হৈছে এই বাগিচাৰ দৰমহাৰ কোনো ঠিক নাই এই সপ্তাহ দৰমহা দিছে অহা সপ্তাহ দৰমহা নাই এই 205 টকা আমি ন্যায়িকে নাপাওঁ আমি এই কাৰণেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছো লগতে এটো জনাইছো আমাৰ যিসকল চাহ শ্ৰমিকৰ प्रतिनिधि বুলি কওঁ আমি যিসকলক আমি বিধায়ক MP পাতিছো তেওঁলোকো আজি নিমাত তেওঁলোকৰ ওচৰত আমাৰ অনুৰোধ তেওঁলোকৰ নিজৰ পিতৃ মাতৃ জনগোষ্ঠীটো আজি এনেকুৱা ভোকত ভুগি আছে তেওঁলোকৰ নিশ্চয় ইয়াৰ ওপৰত মাত মাতিব লাগিছিল তেওঁলোকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী সকলোৰ ওচৰতে আবেদন নিবেদন জনাব লাগিছিল কিন্তু জনোৱা নাই নীৰৱ হৈ সকলোৱে চাই আছে সেইকাৰণে আমি অসম চাহ মজদুৰ সংঘই হকিয়াইছো জনাই দিছো যে আমাক আপুনি বহু সমস্যা আছে যদিও বৰ্তমান আমাৰ কেইটামান সমস্যা আপোনাৰ ওচৰত আমি আবেদন কৰিছো এই সমস্যাবিলাক যদি তৎকালীনভাৱে ব্যৱস্থা নকৰে তেতিয়ালে আজি আন্দোলনটো আমি মৰিয়ানিলৈকে সীমিত ৰাখিছো পৰৱৰ্তী সময়ত আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'বলৈও বাধ্য হ'ম
আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।